মন্দিৰটো কিমান বছৰ পুৰণা হয় 11শ শতিকাত মানে সঁচাকৈ ভিতৰত ভগৱান আছে এনেকুৱা এটা মোৰ অনুভৱ হৈ গৈছে মই দেৱালয় মন্দিৰত আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক তেতিয়াহ'লে দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ মই খোজকাঢ়ি গৈ আছোঁ বহুত দূৰ আৰু মোৰ লগত আজি ভিনদেউ নাহিল ভিনদেউৰ এটা কাম আছে কাৰণে ভিনদেউ বেলেগ জেগাত যাব লগা হ'ল এতিয়া মই অকলে গৈ আছোঁ আজি আপোনালোকক মই কিমান পাৰোঁ আপোনালোকক মই সকলোবোৰ বস্তু দেখাই আছোঁ আৰু এই পেকেট লৈছোঁ মই ধূপ ভগৱানক সেৱা কৰিব লাগিব যাতে মোৰ সকলো মনৰ আশা পূৰণ হয় আৰু মই আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিম আপোনালোকৰ যাতে সকলো মনৰ আশা পূৰণ হয় আজি আপোনালোকে ঘৰৰ পৰা এই ভিডিঅ'টো চাই এই ভগৱানৰ শিৱ মানে দেৱালয় মন্দিৰটোত শিৱ বাবাক আপোনালোকে ঘৰৰ পৰা সেৱা কৰক আপোনালোকৰ যাতে মনৰ আশাবোৰ পূৰণ হয় এতিয়াও মই গৈ পোৱাই নাই আৰু এই বহুতখিনি উঠিবই আছে আৰু চাওক এয়া তলৰ পৰা কিমানখিনি দূৰ উঠি আহিলোঁ তলৰ পৰা আৰু এতিয়া বহুতখিনি উঠিবলগা আছে নাজানো এই মন্দিৰটোত আহি মোৰ কিয় মনটো ইমান ভাল লাগিছে মই শুৱালকুছিত আহাতে আৰু মানে এবাৰ এই মন্দিৰটোত আহি পাইছোঁ এইবাৰেদি মই দুইবাৰ হ'ল আহা সেইকাৰণে অকলে আহিব পাৰিছোঁ মানে ইমান এটা লগা নাই ভয় লগা নাই বা বেয়াও লগা নাই আগতে যি গতিকে একবাৰ আহি পাইছোঁ কিন্তু বহুত ভাল লাগে ভিতৰত আপোনালোকে দেখিব মই আহি পালোঁ আপোনালোকে চাওক বাহিৰৰ পৰা মন্দিৰটো আৰু ভিতৰত আছে বহুতখিনি বস্তু দেখাব লগা এইখিনি হ'ল বাহিৰৰ যি গতিকে মন্দিৰটো আহিয়ে দেখা পায় এইখিনি বস্তু প্ৰথমতে ফাৰ্ষ্ট বিৰাটে ভাল লাগে আহি পালোঁ মই গৰুটোৰ ওচৰত আৰু কিবা কয় নেকি অলপ শুনো মই মোক স্বাগতম জনাইছে মানে অহাৰ বাবে ধন্যবাদ দিছে এটা সেৱা কৰিলোঁ প্ৰথম মানে আহিলোঁ যি গতিকে ওচৰত আপোনালোকে চাওক বৰ মৰম লগা মই যাম ভিতৰত আহক ভিতৰত মই সোমাই আহিলোঁ আৰু এইটো ভিতৰৰ পৰিৱেশ আৰু সেইফালে যাব লাগিব আপোনালোকক মই লৈ গৈ আছোঁ আৰু ইয়াতে মই চেণ্ডেল সলকাব লাগিব ইয়াতে মই চেণ্ডেল সলকালোঁ এতিয়া মই মুখখন ধুই লওঁ ইয়াতে এইটো টেপ আছে আৰু ভৰিটো আৰু মুখটো ধুই লওঁ অকণমান আপোনালোকে থাকক মুখটো ধুই ল'লোঁ অলপ পানী ছিটাই ল'লোঁ শুদ্ধ হৈ ল'লোঁ যি গতিকে মই বেলেগ জেগাৰ পৰা আহিছোঁ এতিয়া মই আহিছোঁ ধূপ দিবলৈ আৰু চাওক আপোনালোকে ইমান ধুনীয়া এটা মন্দিৰ হয় আপোনালোকে চাই লওক এই মন্দিৰটো মই জানাত মানে বহুত বছৰ পুৰণি হয় ইয়াক দেখাতে মানে গম পায় মন্দিৰটো একদম মানে বেলেগ টাইপৰ মন্দিৰটো এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এইটো চাওক ইয়াতে শিৱৰ মানে ইয়াতে জল ঢালিব পাৰে আৰু এইটো ত্ৰিশূল ইয়াতে সেনেকুৱা বহুতকেইটা আছে আৰু ইয়াতে এটা আছে আৰু ইয়াতো এটা আছে আৰু ইয়াতো এটা আছে এতিয়া মই ভিতৰত সোমাই যাম আৰু মই ইয়াতে ধূপ দিম এতিয়া মই ভিতৰত সোমাই গৈ আছোঁ কিন্তু ভিতৰত আপোনালোকে দেখিছে বহুতখিনি আন্ধাৰ হয় হয়তো মোক দেখাত অলপ বেলেগ দেখা পাব পাৰে বা ক'লাও দেখা পাব পাৰে মই সেইকাৰণে মোৰ মুখখন নেদেখাওঁ আৰু মই বেক কেমেৰা কৰি কাৰণে মই আপোনালোকক মই ভিতৰত যিখিনি বস্তু আছে মই সকলোখিনি মই দেখাই দিম তেতিয়াহ'লে মই দেৰি নকৰোঁ ভিতৰলৈ গৈ থাকোঁ আহক মোৰ লগত কি ধুনীয়া আহি মোৰ সঁচাকৈ মনটো বহুত ভাল লাগিছে এটা বাহিৰৰ পৰা সেৱা কৰি লওঁ বহুত ভাল লাগিছে সঁচাকৈ এতিয়া মই ভিতৰলৈ গৈ আছোঁ মই সোমাই আহিছোঁ ভিতৰলৈ এইটো ইয়াতে আছে শিৱ আৰু এইফালে আছে ইয়াতে ভিতৰত কোনো নাই মই অকলে আহিছোঁ এই ভগৱান ইয়াতে দেখিছে আপোনালোকে এইটো শিৱ বাবা কি ধুনীয়াকৈ চাকি জ্বলোৱা আছে আৰু চাৰিওফালে আন্ধাৰ আপোনালোকে যদি চাব খুজিছে চাৰিওফালে আন্ধাৰ হয় এইটো ভগৱান আছে ভিতৰত আহিছোঁ কিন্তু ইয়াতে ধূপ দিব পাৰে না নোৱাৰে মানে মই গম পোৱা নাই আৰু মানে অকলে আহিছোঁ মানে চাৰিওফালে আন্ধাৰ এটা পৰিৱেশ আৰু এইফালে ভগৱানক চাকি দিয়া জ্বলি আছে মই ইয়াতে অকলে আছোঁ কিন্তু ইয়াতে ক'ত ধূপ দিয়ে মই নিজে বিচাৰি পোৱা নাই সঁচাকৈ ক'ব গ'লে নিজকে এটা মোৰ বেলেগ এটা ফিলিংছ হৈ গৈছে মোৰ ধূপ দিয়া হৈ গ'ল এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ সঁচাকৈ মোৰ ভিতৰত গৈ এনেকুৱা লাগিছে মানে অকলে পূৰা আন্ধাৰ এটা মোৰ মনত এটা বেলেগ এটা হেৰি আহি গৈছিল মানে সঁচাকৈ ভিতৰত ভগৱান আছে এনেকুৱা এটা মোৰ অনুভৱ হৈ গৈছে বহুত আন্ধাৰ হয় আপোনালোকে নিজে দেখিছে মোৰ সঁচাকৈ মনটো অলপ বেলেগ হৈ গৈছিল এতিয়া আহি মোৰ ভাল লাগিল আৰু চাই থাকক আপোনালোকক মই বেলেগ বস্তু আৰু দেখাই আছোঁ এবাৰ মই ইয়াৰ ভিতৰলৈ গৈ আছোঁ
ইয়াৰ ভিতৰত সোমাই যোৱা এটা ৰাস্তা আছে, দৰ্জা আছে, কিন্তু দৰ্জাটো তালা এটা লগোৱা আছে, সেইকাৰণে ভিতৰত যাব নোৱাৰে। হয়তো কৰোণা ছিজন কাৰণে এইটো যাব নোৱাৰাকৈ দৃষ্টি দিছে, কিন্তু ইয়াতে এটা ভগৱান আছে, আপোনালোকে চাই লওক। কথা মানে এই মন্দিৰটো কিমান বছৰ পুৰণা হয়? 1100 শতিকাত পাল বংশৰ ৰজাই স্থাপন কৰা। 1100 শতিকা। আৰু এই মন্দিৰটোৰ বিষয়ে অকণমান আপুনি কিবা কৈ দিয়কচোন। ইয়াতে প্ৰধানকৈ শিৱ আৰু বিষ্ণু, তাৰপিছত আৰু হেৰি শিৱসিংহ ৰজাৰ দিনত দুৰ্গা মূৰ্তিটো স্থাপন কৰিছে। এতিয়া দুই জেগাত, এক জেগাত মূল মঠত শিৱ আৰু বিষ্ণু আছে, আৰু শিৱসিংহ ৰজাই স্থাপন কৰা ইয়াতে শিৱ আৰু দুৰ্গা আছে। শিৱ আৰু দুৰ্গা আছে ইয়াতে। আৰু ইয়াতে কি কি পূজা কৰা যায় এনে? ইয়াতে ডাঙৰ কৰি পূজা হয় শিৱ পূজা আৰু দুৰ্গা পূজা। আৰু মই শুনিছোঁ এনে সাধাৰণ হিচাপে দৌল পূজা হয়। হয়, মই আহিছোঁ বকৰ পৰা, মানে আজি আহিছোঁ, মানে হেৰি কি কয়, মানে মই শুনা মতে ইয়াতে বোলে যি হয় মানে সেইটোৱে হয়। সেইকাৰণে সিদ্ধেশ্বৰ, মনৰ কামনা সিদ্ধি কৰে কাৰণেই সিদ্ধেশ্বৰ। ইয়াতে সেনে কৰি বহুতেই মনৰ কামনা পূৰ হৈছে বহুতৰো। আপোনালোকে শুনিলে, আৰু এই মন্দিৰটোত আহিলে যিকোনো আপোনালোকে যদি মনৰ কামনা লৈ আহে ইয়াতে পূৰণ হয়েই। এই জেঠাজনে ক'ল। ঠিক আছে জেঠা, আহোঁ নহ'লে। ইয়াতে মই এই দাদাজনক লগ পালোঁ, আৰু এই দাদাজনে ইয়াৰে ওচৰৰে হয়, লোকেল হয়, সেইকাৰণে দাদাজনে দুই এষাৰমান কিবা এটা কৈ দিব, আপোনালোকে শুনক। দাদা কিবা এটা কৈ দিয়ক। এতিয়া মোৰ ঘৰ ওচৰতে শিঙিমাৰীত, তো ইমান যে সুন্দৰ মন্দিৰ এটা, আমাৰ হিষ্টৰিকেল প্লেচ এটা আছে, সেই বিষয়ে টু বি অনেষ্ট মই নিজে নাজানিছিলোঁ। তো আজি মই গম পালোঁ, ওচৰত থকা কাৰণে ভাবিলে মন্দিৰটো সদায় চাম বুলি ভাবি থাকোঁ। তো আজি ইমান বছৰ, মোৰ 8 বছৰৰ মূৰত মই আহিছোঁ। সঁচাকৈ উপভোগ কৰিব পৰা ঠাই হয়। আপোনালোকে হিষ্ট্ৰী যদি ইণ্টাৰেষ্টেড আছে, তো এই সুন্দৰ মন্দিৰটোৰ হিষ্ট্ৰী জানিব পাৰিব, আৰু ভগৱানৰ যিটো এটা স্বাৰ্থ আছে, নিজৰ মনৰ এটা কামনা আছে, সেই কামনাটো পূৰণ কৰিব পাৰিব। তো এইখিনি কৈ মই তেখেতক বাকীখিনি আগবঢ়াই দিছোঁ। আপোনালোকে গম পালে, আৰু ময়ে নহয়, এই দাদাজনো আহিল, মানে এই মন্দিৰটোত আহিলে। মোৰ কিন্তু ডিষ্টেঞ্চ জাষ্ট 10 কিলোমিটাৰ্ছ শিঙিমাৰী ক'ব গ'লে, কিন্তু মই নিজে আজিলৈকে অহা নাই। আজি আহি কিমানখিনি ভাল লাগিল আপুনি গম পালে নিশ্চয়। বহুত মানে অন্তৰৰ পৰা মানে চুই যোৱা, মানে ভগৱানৰ যিটো এটা স্মৃতি ইয়াতে উপভোগ কৰিব পাৰি। এই দাদাজনে ক'ল কিমানখিনি ভাল লাগিল, আৰু ময়ো ক'লোঁ কিমানখিনি ভাল লাগিল। আপোনালোকে যদি আহিব খুজিছে কেতিয়াবা শুৱালকুছিলৈ আহিব পাৰে, আৰু এই মন্দিৰটোত আহক, আৰু আপোনালোকে সকলোবোৰ চাই যাওক নিজে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাল, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আৰু আপোনালোকক মই শুৱালকুছিৰ পৰা ধামাকা কেইটামান ভিডিঅ' দিম। আপোনালোকে যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আপোনালোকৰ সকলোতকৈ আগতে ন'টিফিকেশ্যনটো যাব। আজিলৈ বাই বাই।